প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ ট্ৰেন্সপাৰেণ্ট আৰু একমাত্ৰ মেধাৰ ভিত্তিতে আমি কৰিবৰ কাৰণে যত্ন কৰিছোঁ আৰু আমি ভাবোঁ যে আমি 100% সফল হ'ম। এই মে' মাহৰ ভিতৰতে আমি নিযুক্তিবিলাক দিম আৰু তেতিয়াই এই এজনীয়া শিক্ষক বা কম শিক্ষকৰ যিখিনি সমস্যা আছে সমস্যাখিনি সমাধান হ'ব। আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ ট্ৰেন্সপাৰেণ্ট আৰু একমাত্ৰ মেধাৰ ভিত্তিতে আমি কৰিবৰ কাৰণে যত্ন কৰিছোঁ আৰু আমি ভাবোঁ যে আমি 100% সফল হ'ম। এই মে' মাহৰ ভিতৰতে আমি নিযুক্তিবিলাক দিম আৰু তেতিয়াই এই এজনীয়া শিক্ষক বা কম শিক্ষকৰ যিখিনি সমস্যা আছে সমস্যাখিনি সমাধান হ'ব। আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ ট্ৰেন্সপাৰেণ্ট আৰু একমাত্ৰ মেধাৰ ভিত্তিতে আমি কৰিবৰ কাৰণে যত্ন কৰিছোঁ আৰু আমি ভাবোঁ যে আমি 100% সফল হ'ম। এই মে' মাহৰ ভিতৰতে আমি নিযুক্তিবিলাক দিম আৰু তেতিয়াই এই এজনীয়া শিক্ষক বা কম শিক্ষকৰ যিখিনি সমস্যা আছে সমস্যাখিনি সমাধান হ'ব।